কামটো কৰিবলৈ হলে 50-100 টকা লাগিবই। এয়া ঘিলামৰাৰ গোহাঁই মৌজাৰ দৃশ্য। কেনেকৈ অন কেমেৰা টকা লৈছে চাওক মৌজাদাৰৰ পিএ। নাম প্ৰতিভা বৰুৱা। ৰাইজৰ কাৰণে এতিয়া ৰাণী চাহেবা। এখেতক টকা লাগিবই, নহলে দৰিয়াই দিব আপোনাৰ ফাইল। পিছে প্ৰতিভাৰ এতিয়া প্ৰতিভা বাহিল। আগতে ডিমাণ্ড আছিল 20 টকা আৰু এতিয়া হলগৈ 50-ৰ পৰা 100 টকা। মৌজাদাৰ অফিচত যিটো কাৰ্য চলিছে সেই কাৰ্যটো প্ৰকৃততে হ'ব নালাগে আৰু চৰকাৰে মানে আয়ৰ চাৰ্টিফিকেটত 50 টকাকৈ লৈছে। কি কাৰণে লৈছে কিন্তু এইটো চৰকাৰ বা আয়ৰ বিভাগে এইটো তদন্ত কৰিব লাগে। দাম বাঢ়িল প্ৰতিভাৰ, লগতে কামো বাঢ়িল। প্ৰতিভাই ৰাখিব পৰা হল পিএ। এতিয়া টকা লয় পিএৰ জৰিয়তে। 50 টকাকৈ ৰাইজৰ পৰা লৈছে আৰু এই পইচাটো মানে কেলে লৈছে আমি এতিয়ালৈকে জানিব পোৱা নাই। কাকো কেৰেপেই নকৰে, মুঠতে টকা লাগিবই। ছাত্ৰ ছাত্ৰীকো ৰেহাই নিদিয়ে। আৰু আজি যদি এইটো পইচা দিয়া লাগে হয় মৌজাদাৰ অফিচত যদি এখন চাৰ্টিফিকেটত মূল্য যদি 50 টকা হয় এজন খেতিয়ক মানুহ দিবৰ কাৰণে অসমৰ্থ হয়, সেইকাৰণে আমি অকণমান দুখ প্ৰকাশ কৰিছোঁ। বৰঞ্চ দিব নোৱাৰিলে দিয়ে অবাইচ গালিগালাজ। এয়াই নেকি বিজেপি চৰকাৰৰ দুৰ্নীতিমুক্ত অসম গঢ়াৰ প্ৰকৃত নমুনা? দীৰ্ঘদিন ধৰি চলি অহা এই ঘটনা কিয় বন্ধ কৰিব পৰা নাই বিভাগীয় কৰ্তৃপক্ষই? নে ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ গোপন বুজাবুজিত চলি আছে এই কাৰ্য? নাকি লগাব পাৰিবনে প্ৰতিভা বৰুৱাক? নে প্ৰতিভা বৰুৱা হৈয়ে ৰব অদ্বিতীয় ৰাণী চাহেবা? পৰৱৰ্তী সময়ত এয়া হ'ব লক্ষণীয়। ঢকুৱাখনৰ পৰা লিখন গগৈ আৰু ভিডিঅ' জাৰ্নেলিষ্ট জিন্তুৰ সহযোগত ব্যুৰ' ৰিপৰ্ট প্ৰাগ নিউজ।